हाय गाइस এতিয়া আমাৰ ঘৰত বিশ্বকৰ্মা পূজা মানে হৰুকে অলপ কৰি আছো আৰু শাক পূজাৰ আয়োজন কৰি আছে এটো মোৰ মা আয়োজন কৰি আছে ফুলে কাটা কাটি কৰিছে এনে কিবা এটা অলপ ঠগি এটা দিম আৰু মই ফুলে শাক নাৰিকল হেৰি কৰি আছো নাৰিকল খেৰকাই আছো মানে কুকুৰি আছো ৰব তো মই চাই থাকক পূজা কৰিম আৰু সকলোৱে জয় বাবা বিশ্বকৰ্মা বুলি কমেন্ট কৰি দিলে হল আৰু অলপ পিছত পূজা আৰম্ভ কৰিম এই শাক সব ৰেডি হৈ গেল মোটামুটি ৰেডি আৰু মই ফেলে হেৰি কৰিছো এটো হাতিয়াৰ পাতিবিলাক মই ধুইছি ৰেডি কৰিছো এতিয়া এইবিলাক তেল হিন্দু দি পেলে ভগৱানক দি পেলে জয় বাবা বিশ্বকৰ্মা বুলি পূজাটো কৰিম আৰু তবাক চাই থাকক মোটামুটি হলে হৰুকে এনে থপি এটা দি আছো তো সকলো ৰাজ্যলৈ আৰু ইবিলাক হয় মানে লিং আৰু ইবিলাক যন্ত্ৰপাতি এয়া মানে বাবা বিশ্বকৰ্মা ফটোটো লগাই পেলাই দি আছো Di satu ini. আৰু শাক মাইনাতে আমাৰ ঘৰত প্ৰসাদ খাই খাইছা মানে হাইকা পুচকা হাইকা হাইকা আহিছা ভাইটিটো ক'ত বহি আছে চাওক
প্ৰসাদ খাইছোঁ এইটো মই লৈছোঁ প্ৰসাদ খাইছোঁ হাই কৰ একবাৰ বিশ্বকৰ্মা বাবা কি ক বিশ্বকৰ্মা বাবা কি ক জয় বিশ্বকৰ্মা জয় ক আবার ক বিশ্বকর্মা ঠাকুরের জয়